এয়া আমাৰ ঐতিহাসিক দেৱী দৌল আৰু 12 বছৰ আছে আমাৰ 300 বছৰ হ'ব। তো এই বছৰ আমি বিগত বৰ্ষবোৰে আমাৰ আয়োজন কৰিছোঁ আৰু এইবাৰতো গম পাইছে আপুনি অষ্টমী আৰু নৱমী কেইদিনাই পৰিছে, গতিকে পূজা আমাৰ 9 তাৰিখৰ পৰা আৰম্ভ হ'ব, বিসৰ্জন 12 তাৰিখে আছে। কিন্তু আমাৰ স্থানীয় পূজা মণ্ডপ যিসকল আমাৰ আছে, যি উদযাপন কৰোঁ, সকলোৱে মিলি এটা সিদ্ধান্ত লৈছোঁ আমি প্ৰতিমা বিসৰ্জনটো আমি 13 তাৰিখে কৰিম। আৰু আমাৰ আগৰ দৰে থাকিব ইয়াত, যিহেতু ঐতিহাসিক দেৱী দৌল হয়, ইয়াত বলি বিধানো আছে। গতিকে বলি বিধানৰ দৰটো যোৱাবাৰ যেনেকৈ আছিলে 50, 100, 200 টকা হ'ব। আপোনালোকৰ মাধ্যমত জনসাধাৰণলৈ আমি এইটো অৱগত কৰাইছোঁ। বাকী আমাৰ লগত যি ভক্তবান ৰাইজে সহযোগ কৰি শাৰী পাতি শৃংখলাবদ্ধভাৱে যাব, আমি তেনেকৈ প্ৰৱেশ আৰু প্ৰস্থানত বেলেগ বেলেগ পথ ৰাখিছোঁ। এটা পূজা ভাৱটো আপোনাৰ দৌলা পৰিয়ালৰ হয়, এইটো আমাৰ এটা আছে, আমাৰ আপোনত্ব যিটো আমাৰ ভাৱ আছে, মিলাপ্ৰীতিৰ যিটো ভাৱ স্বৰ্গদেউ সকলৰ পৰা, স্বৰ্গদেউৰ ৰাজত্বৰ দিনৰ পৰা আছে। এটা ভাগ দৌলা পৰিয়াললৈ যায় আৰু এটা আমাৰ গোহাঁই পৰিয়াললৈ যায়। গতিকে 2 ভাগ আমি ইয়াত নৱমীৰ দিনাখন কৰিম। আমাৰ ইয়াত পূৰ্ব নিয়মৰ অনুযায়ী শিৱসিংহ ৰজাৰ দিনৰ পৰাই শিৱসিংহ ৰজাই প্ৰতিষ্ঠা কৰা শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল, তেওঁৰ পত্নী অম্বিকা কুঁৱৰীয়ে দেৱীদৌল নিৰ্মাণ কৰা ইয়াত দেৱী পূজা আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই এতিয়ালৈকে দেৱী পূজা হৈ আছে। ইয়াত দেৱী পূজাৰ কৰ্ম আমি কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছেগৈ আৰু 2 এদিনৰ ভিতৰত আমাৰ সম্পূৰ্ণ কাম হৈ শেষ হ'ব। ইয়াত আমাৰ নৱৰাত্ৰৰ পৰা প্ৰতিপদৰ পৰা দশমী পৰ্যন্ত পূজা হয়। এইবাৰ পূজা আমাৰ এদিন কমিছে, কিন্তু আমি 12 তাৰিখে গোসানী বিসৰ্জন দিম আৰু 13 তাৰিখে নদীত নি ভাচন কৰা হ'ব। আৰু আমাৰ এই পূজাৰ নৈবেদ্য এভাগ আমি দৌলাৰ বংশলৈ আমি এভাগ নৈবেদ্য এখন শৰাই আৰু এটি ছাগলী আমি অৰ্পণ কৰোঁ। ক'ৰ পৰা মানুহ আহে? ইয়াৰ পৰা গোটেই ৱৰ্ল্ডৰ মানুহ আহি দেৱী দৌলত ভিৰ হয়। এতিয়াই বাৰ মানুহ আহি ইয়াত হোটেলে বাহৰ কৰি আছেহি। এবাৰ দেৱী কিহত আহিছে? এইবাৰ দেৱী আহিছে ঘটকত আহিছে, আৰু যোৱাটো হৈছে ছত্ৰভংগ। দেৱী অহাও বেয়া আৰু যোৱাও বেয়া। আমাৰ পূজাটো কোনদিনৰ পৰা আৰম্ভ? আমাৰ পূজা কাইলৈৰ পৰা আৰম্ভ হ'ব। কাইলৈৰ পৰা আমাৰ নৱৰাত্ৰ হ'ব আৰু 9 তাৰিখে আমাৰ দেৱী আহিব নিম্ন মূৰ্তি, আৰু 9 তাৰিখৰ পৰা আমাৰ ষষ্ঠী পূজা আৰম্ভ হ'ব। जय माता दी। अभी नवरात्रि कल से स्टार्ट हो जाएगा। जय माता दी। सर्व मंगल मांगल्ये शिवे सर्वादि साधिके शरणत्र्यंबके गौरी नारायण नमोस्तुते। सर्व बाधा विमुक्तो धन धान्य सुतान्विते मनुष्य मत प्रसादेन भविष्यति न संशय। अभी जो श्राद्ध नवरात्रि स्टार्ट हो रहा है वो माता जी का बहुत ही देश के लिए सूचक अच्छा है। इससे परिवार में सुख शांति भी आएगा। उपवास रखने से आप माता जी के देवी डोल में आइए, यहाँ पर पूजा करिए, साखी जलाइए, दीपक जलाइए, मिठाई का भोग लगाइए और माता जी दर्शन करने से भी बहुत खुश हो जाता है। और नवरात्रि जो चलेगा वो ये साल में जो आता है बहुत पावरफुल होता है। इसमें जितना पवित्र से मन से रहेगा, जितना साधना करेंगे, उतना ही खुद के परिवार के सुख शांति के लिए अच्छा रहेगा, बच्चों के लिए भी अच्छा रहेगा, बिजनेस के लिए भी अच्छा रहेगा। और इस साल माता जी अपने डोली में आ रही हैं और घोड़े के ऊपर जाएगा। इंडिया का तो, भारत देश का तो बहुत तरक्की होगा, लेकिन अन्य देशों में अदर कंट्री है उसमें मतलब बहुत ज़्यादा झगड़ा भी होगा, प्लस बहुत दिक्कतें भी आएगा और ज़्यादा से ज़्यादा बाहर का देशों में युद्ध भी आएगा, प्लस भूकंप भी आएगा, प्लस मतलब बाहर का देशों का स्थिति ठीक नहीं रहेगा। और बाकी इससे भी मार्केट में भी बहुत उतार चढ़ाव होगा। महंगाई इंडिया का भी बहुत ज़्यादा बढ़ जाएगा कि बाहर के देशों में युद्ध होगा, इसके लिए इंडिया में भी और भारत देश में भी बहुत महंगाई भी बढ़ जाएगा और मतलब पूरा टेंशन में भी रहेंगे। इसलिए माता जी के देवी डोल में आइए और एकदम शिवसागर में आकर के अच्छा से पूजा पाठ करिए। माता जी तो माता जी है, सबका एकदम अच्छा करेंगे। जय माता दी।